ইয়াত মই কণী দুটা ভাঙি লৈছোঁ। এতিয়া মই ব্ৰেড অমলেট বনাই দিম আৰু এয়া ব্ৰেড 4খন কাটি লৈছোঁ। ইফালে তাৱা বহাই দিছোঁ। গাখীৰ গৰম হৈ গ'ল। এতিয়া ব্ৰেড কেইখন বনাই দিওঁ। তেল গৰম হ'ল, তেনেকৈ দি দিম। এখন ব্ৰেড হৈ গৈছে। মাইনাৰ কাৰণে দি পঠাম টিফিনত। এয়া চাওক, হৈ গৈছে এখন ব্ৰেড অমলেট বনোৱা হৈ গ'ল। মাইনাক টিফিনত ভৰাই দিওঁ 2খন। আৰু ইফালে মাইনাক ব্ৰেকফাষ্ট কৰিব দিছোঁ। গুড মৰ্নিং। ৰেডি হৈ গ'ল। গাখীৰখিনি খাই লোৱা। ভাত খাব দিছিলোঁ, ভাত নাখায়। গাখীৰ আৰু বিস্কুট দি দিছোঁ। এতিয়া মই ব্ৰেড কেইখন কাটি দিব লাগে বোলে, কাটি দিওঁ। ব্ৰেড কেইখন কাটি দিলোঁ ট্ৰেংগল চাইজৰ। এতিয়া টিফিনত ভৰাই দিওঁ। হৈ গ'ল টিফিন ৰেডি। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। ময়ো ভালে আছোঁ বৰ্তমান আপোনালোকৰ আশীৰ্বাদত। সকলোকে ৱেলকাম জনাইছোঁ মোৰ অঞ্জনা ব্লগ চেনেলটিলৈ। বহুত বেছি গৰম পৰিছে, একদম মানে ক'ব নালাগে। আজি ৰাতিটো টোপনি নাই, চকু দ হৈ গৈছে। বাবু মাইনাক স্কুলত পঠিয়াই গা পা ধুই ধূপ চাকি জ্বলাই ল'লোঁ। এতিয়া ব্ৰেকফাষ্ট কৰোঁ। বাবু মাইনাক টিফিনত দিয়া ব্ৰেড আমলেট আছে, তাকে ময়ো ব্ৰেকফাষ্ট কৰিম। এতিয়া চাহখিনি বনাই লওঁ। আজি কি কৰোঁ নকৰোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। পূৰা উতলি আছে। ইয়াত মই ইলাচি এটা দিছোঁ। ইলাচি গোন্ধটো বহুত ভাল পাওঁ মই, সেইকাৰণে ইলাচি এটা দি দিছোঁ। ये है मेरा ब्रेकफास्ट रेडी हो गया। और ये दूध का चाय और ये ब्रेड का आमलेट। और इधर 1 गिलास गर्म पानी लिया है मैंने। हर दिन सुबह गर्म पानी पीते हैं मैं। और अभी ब्रेकफास्ट करने के लिए स्टार्ट करूँ। এতিয়া মই ব্ৰেকফাষ্ট খাই লওঁ। বজাৰ যাওঁ, এইকেইটা চিলাই আনোগৈ আৰু কাম অলপ আছে। এইটো পেণ্টটো চিলাব লাগিব আৰু ইয়াৰ হাতটো চিলাব লাগিব। এইটো নাইটি হয়, বহুত দীঘল, অলপ শ্বৰ্ট কৰিব লাগিব। বাঁহগাজ, ঢেকীয়া, পানীলাও, তাজা তাজা চব্জি ওলাইছে ন। পানীলাও বজাৰ কৰিব আহিছোঁ অলপ। দেখাই আছোঁ ৰ। মাৰ্কেট পৰা আহি পালোঁ। ঔটেঙা আৰু ওলকচু লৈ আহিছোঁ। কি হ'ল? আজি ভাদ মাহৰ 1 তাৰিখ, জাল খাম বুলি আনিছোঁ। আজি নাখাওঁ, কাইলৈ নিষ্ঠাৰে আহি পাব, কাইলৈ খাম। পিঁয়াজ, আদা, নহৰু লৈ আহিছোঁ আৰু ভেন্দি, এইখিনি মাছৰ কণী। তাৰপিছত লৈ আহিছোঁ গাৰু কভাৰ লৈ আহিছোঁ। পনীৰ ইভিনিং চাহ খাব লৈছোঁ। বিকাজি চানা, লাল চাহ, টাইগাৰ বিস্কুট আৰু এইটো কি হয়? নুডলছ। কিবা কিবি খাব মন আছে, জ্বলা। মাইনা চুলিখিনি কাটি দিলোঁ মাইনা।